ফ্ৰেণ্ডছ, মই আজি আহিছোঁ যোৰহাটৰ ৰঙাজান দেও নামঘৰলৈ। বহুত পুৰণি এটা মহিমাময় নামঘৰ। চ' মই সেই নামঘৰৰ ওচৰতে আছোঁ আৰু এতিয়া মই নামঘৰৰ ভিতৰলৈ যাম। আৰু আজি বৃহস্পতিবাৰ, চ' প্ৰতি বৃহস্পতিবাৰে এই নামঘৰটো খোলা হয় আৰু ইয়াত ভক্তসকল আহে। আৰু এতিয়া কৰোণাৰ প্ৰট'কলৰ বাবে অলপ কৰোণা পৰিস্থিতিৰ বাবে অকণমান মানুহ কম, তথাপিও ভাদ মাহৰ পৰা হয়তো ভক্তগণৰ ইয়াত আহিব আৰু খুব ভাল লাগে আহি ইয়াত। বহুত আঁতৰৰ পৰা মানুহ আহে ইয়াত, বহুত বিখ্যাত নামঘৰ এটা যোৰহাটৰ। চ' ঠিক আছে, আমি এতিয়া যাওঁ নামঘৰটোলৈ আৰু আপোনালোককো দেখুৱাম নামঘৰটোৰ ভিতৰত কি কি আছে আৰু নামঘৰটোৰ তাত থকা নামঘৰীয়াসকলৰ লগত আমি কথা পাতিম। এই নামঘৰটো কেনেকৈ মানে স্থাপিত হৈছিলে, কেতিয়া হৈছিলে। ফ্ৰেণ্ডছ, নামঘৰৰ গেটৰ সন্মুখত কিছুমান দোকান বহে, য'ত ধৰক চাকি, ধূপ ধূনা, তেল এইবিলাক বিক্ৰী কৰা হয়। আৰু ইয়াৰ পৰাই কিছুমান মানুহে ক্ৰয় কৰি নিয়ে। কিছুমানে ধৰক ঘৰৰ পৰা লৈ আহে আৰু কিছুমানে ইয়াৰ পৰা কিনি লৈ যায় ভিতৰলৈ। আৰু আপোনালোকক কৈছোঁ, যদি কোনোবা দেও নামঘৰলৈ আহে আৰু তেতিয়া চাকি নানিলেও চিন্তা কৰিব নালাগে, নামঘৰৰ সন্মুখত চাকি বিকে, এইবিলাক আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিম। মই এতিয়া নামঘৰৰ গেটৰ সন্মুখত আছোঁ আৰু গেটৰ ভিতৰত সোমাম। গেটৰ ভিতৰত সোমোৱাৰ আগতে মই ইয়াত দোকান দিয়া এগৰাকী বাইদেউৰ পৰা কিছুমান কথা জানিব বিচাৰিছোঁ। বাইদেউৰ পৰা সুধিম এতিয়া আমি। বাইদেউ, আজি পুৱা কিমান সময়ত আপোনালোকে দোকান? নামঘৰ ৰাতিপুৱা কিমান সময়ৰ পৰা খোলা হয়? 6টা বজাৰ পৰা ন? আমি জনামতে প্ৰতি বৃহস্পতিবাৰে ইয়াত খোলে ন? এতিয়া বেলেগ বাৰত খোলা নহয় ন? ভাদ মাহত দেওবাৰে খোলা থাকিব ন? আমি জানিব পাৰিমনে যে অকল বৃহস্পতিবাৰে কিয় খোলে, বাকীবোৰ বাৰত নোখোলে যে? হয় হয়, ঠিক আছে। ইয়াত কি কি আছে আপোনাৰ দোকানত? হয়, মানে যদি কেনেবাকৈ কোনোবাই নানে তেতিয়া আপোনালোকৰ ইয়াৰ পৰা লৈ যাব পাৰিব। ফ্ৰেণ্ডছ, দেখিলে ইয়াত বিভিন্ন বস্তু আছে, শৰাই সম্পূৰ্ণ বস্তু আছে। যদি কোনোবাই শৰাই দিবও ইচ্ছা কৰে তেনেহ'লে ইয়াৰ পৰা শৰাই বিভিন্ন বস্তু আছে। শৰাই বিভিন্ন বস্তু ইয়াৰ পৰা লৈ পেলাই আপোনালোকে নামঘৰত শৰাই অৰ্পণ কৰিব পাৰিব। ময়ো এতিয়া ইয়াৰ পৰা চাকি ল'ম আৰু চাকি লৈ ভিতৰলৈ যাম, চাকি জ্বলাম আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম। তাৰপিছত আমি এই নামঘৰটো কেনেকৈ স্থাপিত হৈছিল, কেতিয়া হৈছিল, কাৰ নেতৃত্বত হৈছিল, আমি সকলোখিনি জানিবলৈ চেষ্টা কৰিম। তেন্তে ব'লক, মই এতিয়া চাকি কিনি লওঁ, তাৰপিছত আমি পুনৰ লগ পাই আছোঁ। নামঘৰৰ ভিতৰলৈ যাম। তো ব'লক এতিয়া আমি নামঘৰৰ ভিতৰলৈ যাম। মই সেই নামঘৰৰ গেটৰ মানে যিখন মুখ্য গেট, সেই মুখ্য গেটখনৰ ওচৰ পাইছোঁহি। দেখিছে, এইখন নামঘৰৰ মুখ্য গেট আৰু নামঘৰৰ গেটৰ ওপৰত খুব সুন্দৰকৈ এভাগ কাছৰ আছে। কাছৰ ভাগ খুব সুন্দৰ লাগিছে আৰু এইখনে হৈছে নামঘৰৰ মূল গেট। তেন্তে ব'লক আমি নামঘৰৰ মূল গেটৰ ভিতৰলৈ সোমাই যাওঁ। মই নামঘৰৰ গেটৰ ভিতৰলৈ সোমাই আহিছোঁ। ইয়াত এটা চিৰি আছে, চিৰিটো দি পাৰ হ'ব লগা হৈছে। খুব সাৱধানে পাৰ হ'ব পাৰ হওঁতে। আৰু এয়া চিৰিটো পাৰ হৈ মই নামঘৰৰ ভিতৰত সোমালোহি। নামঘৰৰ পৰিৱেশটো আপোনালোকক মই এবাৰ দেখুৱাই দিছোঁ। ফ্ৰেণ্ডছ, এইটোৱে হৈছে দেও নামঘৰ, মূল নামঘৰ। চ' ইয়াত মই এতিয়া সোমাম আৰু মই ইয়াতে চাকি জ্বলাম, চাকি গছ জ্বলাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ।
ফ্ৰেণ্ডছ মই দেও নামঘৰত আহি চাকি জ্বলালোঁ দেখিলে আপোনালোকে আৰু এতিয়া মই কৈছিলোঁ যে বাহিৰত যে নামঘৰটোৰ বিষয়ে আমি কিছুমান কথা নামঘৰৰ ভিতৰত নামঘৰৰ লগত জড়িত মানুহৰ লগত জানিবলৈ চেষ্টা কৰিম যে নামঘৰটো কেতিয়া হৈছিল নামঘৰটো কেনেকৈ স্থাপিত হৈছিল আৰু কানেক্টেড হৈছিল আমি সেইটো জানিব বিচাৰিম গতিকে আমি বৰ্তমান এজন নামঘৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা ব্যক্তি কেইজনমান আছে আমি জানিব বিচাৰিম যে এই নামঘৰটো আপোনালোকৰ কেতিয়া স্থাপিত হৈছিল এইটো নামঘৰ আমাৰ স্বৰ্গদেউ আহোম ৰজা আপোনাৰ 1789 চনত স্থাপিত হৈছিল গৌৰীনাথ সিংহৰ দিনত যেতিয়া মানে আমাৰ এই অস্থায়ী ৰাজধানী ৰংঘৰৰ পৰা আমাৰ যোৰহাটলৈ যে উঠাই আনিছিলে তেতিয়া সেই সময়ত আমাৰ তিতাবৰলৈ মানে তেখেত আহিছিলে আমাৰ তিতাবৰত কিছুমান মানে খাট আছে সেই খাটবিলাক চাবলৈ আহিছিলে এই খাটবিলাক চাবলৈ আহোঁতে তেখেত নৈয়া পৰিলে বাটতে নৈয়া পৰি ইয়াতে আমাৰ সোমোৱাই দিলে আৰু লগত যিসকল চন্তৰী চিপাহী কবিৰাজ আহিছিলে তেখেতসকলে ইয়াতে চাউনি পাতি থাকিলে আৰু তেখেত ৰজাক ইয়াতে কি কয় হাঁহ চোকা কৰি তেখেত আৰোগ্য হ'ল আৰু তেতিয়াই তেখেতে আমাক এই ভাগ দি থৈ গ'ল আমাৰ ফ্ৰেণ্ডছ এই নামঘৰ ভাগ থকাৰ লগতে ইয়াত এভাগ মন্দিৰো আছে আৰু সেইভাগ হৈছে শিৱ মন্দিৰ এইভাগ দেখিছে শিৱ মন্দিৰ আপোনালোকে ইয়ালৈ আহিলে নামঘৰৰ ভাগতো চাকি জ্বলাব পাৰিব আৰু লগতে শিৱ মন্দিৰতো আপোনালোকে চাকি জ্বলাব পাৰিব নামঘৰ আৰু মন্দিৰ একেলগে আছে আৰু এটা কথা কৈ থওঁ নামঘৰৰ কমিটিয়ে জানিবলৈ দিছে যে মোৰ চেনেলৰ জৰিয়তে কৈছোঁ আপোনালোকক যদি কোনোবাই দেও নামঘৰলৈ ভাদ মাহত আহিম বুলি ভাবিছে বা শৰাই দিম বুলি ভাবিছিলে যদি মনতে ভাবিছে যে কৰোণা পৰিস্থিতিৰ কাৰণে হয়তো শৰাই নল'ব পাৰে তেনেহ'লে মই আপোনালোকক জনাই দিছোঁ প্ৰতি ভাদ মাহত প্ৰতি বৃহস্পতিবাৰ আৰু দেওবাৰে নামঘৰ খোলা থাকিব আগতে বৃহস্পতিবাৰে খোলা থাকে এইবাৰ দেওবাৰেও তেওঁলোকে নামঘৰ খোলা থাকিব বুলি আমাক জনাইছে আৰু আপোনালোকে শৰাই দিব পাৰিব কোনোবাই যদি শৰাই দিব বিচাৰে তেনেহ'লে শৰাই দিব পাৰিব আৰু ইয়ালৈ আহিব পাৰিব দেওবাৰে আৰু বৃহস্পতিবাৰে আপোনালোকক জনালোঁ তেনেহ'লে যে এই নামঘৰলৈ যদি আপোনালোকে আহে দেওৰ নামঘৰলৈ যদি আপোনালোকে আহে তেনেহ'লে আপোনালোকে দেওবাৰ আৰু বৃহস্পতিবাৰে এই নামঘৰলৈ আহিব পাৰিব অকল ভাদ মাহত আৰু বাকী মাহত আপোনালোকে অকল বৃহস্পতিবাৰে নামঘৰ খোলা পাব ইয়ালৈ আহিব পাৰিব ফ্ৰেণ্ডছ দেখিলে এয়াই আছিল দেও নামঘৰ আৰু দেখালোঁ আপোনালোকৰ আজি দেও নামঘৰ যদি কোনোবা আহিব বিচাৰে তেন্তে আহিব পাৰে তিতাবৰ গৰালি ৰাস্তাত আছে ৰঙাজান বুলি কয় ৰঙাজানৰ চ' আহিব পাৰে সকলোৱে খুব এটা সুন্দৰ নামঘৰ আৰু মহিমাময় নামঘৰ আপোনালোকে আহিব পাৰে ত' মোৰ ভিডিঅ'টো আজি ইমানলৈকে আছিল পুনৰ লগ পাম আপোনালোকক এটা নতুন ভিডিঅ'ৰ সৈতে আৰু অৱশেষত আকৌ এবাৰ কওঁ যদি মোৰ চেনেলটো চাই ভাল পায় ভিডিঅ'সমূহ তেন্তে মোৰ চেনেলটোত লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেন্তে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ